ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰ যদি ব্লগটো আপোনালোকে চাইছে তেতিয়াহ'লে গম পাব এয়া জোৰোণৰ কাৰণে সকলো সাজি কাচি ওলাইছে। ভিডিঅ'টো আগলৈকে চাই থাককচোন, সকলোখিনি মই দেখাই আছোঁ। বিয়ালৈ যাওঁ, বাবু বিয়া। এয়া আমাৰ নিয়ম অনুসৰি দৰাই জোৰোণৰ লগত যিখিনি যাৱতীয় বস্তু নিব সকলোখিনি এবাৰ চুই দিব লাগে। এয়া দৰাই চুই দিলে, এতিয়া জোৰোণ ওলাই যাব ইয়াৰ পৰা। বাবু এই ৰুমটো লক কৰা নাই আকৌ এনে হেৰি থৈ দিয়া আছে চাবি। এইখনেই জোৰোণত যোৱা গাড়ী। এয়া জোৰোণ যাবলৈ ৰেডি। আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক। আহিলে এয়া জোৰোণ আহি কইনা ঘৰত পালেহি। ইয়াতে কিছু নিয়ম আছে। জোৰোণত অহা মানুহখিনি কইনা ঘৰৰ মানুহে আদৰি নিব, তাৰপিছতে জোৰোণৰ কাম সম্পূৰ্ণ হ'ব। সামাজিক নিয়ম অনুসৰি কইনাৰ যিখিনি কাম সকলোখিনি এয়া কৰি আছে। আপোনালোকে দেখিছে ভিডিঅ'টো অলপ দীঘল হৈছে। ইয়াৰ পিছতে মই একেটা ভিডিঅ'তে দৰা যোৱাৰ সকলোখিনি দেখাই যাম, আপোনালোকে খালি চাই থাকক।
এয়া দৰা সাজি কাচি ৰেডি মাহীয়েকে তাক অকণমান ফূৰ্তি কৰি আছে দৰাক কিছু প্ৰশ্ন সুধি আছে এইবিলাক ফূৰ্তি আৰু বিয়া বুলি নাজানা তেতিয়াহ'লে তাত ধৰিব নোৱাৰিলে কি বুলি ক'বা মই আজিলৈকে বুলি খোৱাই নাই ওচৰলৈ যোৱাই নাই কৈ দিয়া মই বুলি দিলো মই দি থৈছো দুইটাই কৰিবা দেই এয়া দৰা আৰু সখীয়ে মাক দেউতাকক সেৱা লৈ নিজৰ যাত্ৰা আৰম্ভ কৰিব কইনা ঘৰলৈ আপোনালোকে আগলৈকে চাই থাকক এয়া দৰা গাড়ী ৰেডি যাবৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যিসকলে চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব এতিয়ালৈ বাই বাই